নমস্কাৰ বিকে চন্দনাছ কিচেনলৈ আপোনালোকক আদৰণি জনাইছোঁ। মই আজি মহুৰা পিঠা কেনেকৈ বনাই তাকে দেখুৱাম। প্ৰথমতে চাউল এখিনি তিয়াই ল'লোঁ। প্ৰথমতে ধুই ল'ম ভালকৈ, ধুই লৈ পেলাই এইখিনি তিয়াই থ'ম 2 ঘণ্টাৰ কাৰণে। বগা পানীটো যোৱালৈকে আমি ধুম। তাৰপিছত এইখিনি ধোৱা হৈ গ'ল। এতিয়া মই এইখিনি চাকনি এখনত চালি লৈছোঁ। পানীটো যাবৰ কাৰণে এনেকৈ থৈ দিছোঁ। চালনীখনৰ ওপৰত এনেকৈ চাউলখিনি থৈ দিছোঁ। পানীখিনি যোৱাৰ পাছত মই গুড়ি কৰি ল'লোঁ। তাৰে মই এতিয়া পিঠাগুড়ি 1.5 কাপ লৈ লৈছোঁ। ভাত খোৱা চাউলৰ পিঠাগুড়ি হয় এইখিনি। ইয়াতে অকণমান নিমখ দি দিছোঁ। ভাল ধৰণে সানি লৈছোঁ মই এইখিনি। এতিয়া মই পানী অকণমানকৈ পানী দি পেলাই এইটো এটা ডো বনাই ল'ম। এইটো কেঁচা পিঠাগুড়ি হয়, সেইকাৰণে বেছি পানী পটককৈ দি দিব নালাগে, পেটপেটীয়া হৈ যাব পাৰে। এয়া আমাৰ হৈ গ'ল ডোটো বনোৱা। এনেকুৱা এটা পৰ্যায়ত থাকিলেই হ'ব। কেৰাহীখন গেছৰ ওপৰত পাতি দিছোঁ। তাতে মই নাৰিকল গুড়া ভাজি লৈছোঁ পুৰ বনাবৰ কাৰণে। তাতে অকণমান মই গুড়ো দি দিছোঁ। অলৰেডি চেনি দিয়া আছে, অকণমান মই গুড় দি দিলোঁ খালি। তাতে অকণমান ইলাচি আৰু ডালচেনি গুড়াও দি দিছোঁ। এইখিনি ভাল ধৰণে ভাজি লৈছোঁ। এইটো পুৰ বনাব লাগিব। আনফালে মই গেছৰ ওপৰত চচপেন এটা পাতি দিছোঁ। তাৰ পৰা এখন ট্ৰেত মই গৰু ঘিউ সানি লৈছোঁ। মহুৰাখিনি মই বনাই যাম। মহুৰা পিঠাখিনি বনাই মই সেই ট্ৰেখনৰ ওপৰতে থৈ যাম। সেইকাৰণে তাত অকণমান ঘিউ লগাই ল'লোঁ, তেতিয়া লাগি নধৰে। তাৰপৰা এয়া মই পিঠাখনৰ ভিতৰত পুৰটো ভৰাই দিছোঁ। ভৰাই এনেকৈ বন্ধ কৰি দিছোঁ। ভাল ধৰণে বন্ধ কৰি দিব লাগিব, নহ'লে ওলাই আহিব পাৰে। এনে টিপি টিপি ভাল ধৰণে বন্ধ কৰি দিব লাগিব। বন্ধ কৰি আমি অকণমান হাতেৰে ঘূৰাই ঘূৰাই গোল কৰি পেলাব লাগিব আৰু মহুৰাটোৰ শ্বেপ দিব লাগিব। আগকেইটা অকণমান টানি টানি হেৰি কৰিব লাগিব। এয়া সেইকেইটা বনাইছোঁ মই। আৰু এটা আপোনালোকক বনাই দেখুৱাইছোঁ। এনেকৈ কৰি ল'ব, হাতৰ তলুৱাত এনেকৈ কৰি হেঁচি ল'ব। হেঁচি লৈ সেই ভিতৰতে অকণমান পুৰ ভৰাই দিব, নাৰিকল আৰু চেনি গুড় মিহলি পুৰ। এইখিনি এতিয়া ভাল ধৰণে বন্ধ কৰি দিব এনেদৰে। পুৰটো ওলাই নাহে যাতে তেনেকৈ বন্ধ কৰিব, নহ'লে পুৰটো ওলাই গ'লে গোটেই পুৰখিনি বাহিৰলৈ ওলাই আহিব আৰু। এনেধৰণে বনাব, দীঘলীয়া কৰি পেলাই অকণমান। এয়া এতিয়া চচপেনৰ পানীখিনি বক বককৈ উতলি আছে। ইয়াতে মই যিকেইটা মহুৰা পিঠা বনালোঁ সেইকেইটা ইয়াত দি যাম। এটা এটাকৈ দি গৈছোঁ মই। এই বক বককৈ উতলি থকা পানীৰ ওপৰত এইখিনি দি গৈছোঁ। এইটো 10 মিনিটমান এইখিনি হেৰি কৰিব লাগে, সিজাব লাগে। মাজে মাজে অকণ অকণ লৰাই দিব লাগে। যেতিয়া হৈ যায় মানে তেতিয়া ওপৰলৈ উপঙি আহে। এয়া হৈ গ'ল। এতিয়া আমি ফুটা ফুটা থকা থালি এখনৰ ওপৰত এইকেইটা মেলি দিছোঁ। তেতিয়া পানীখিনি ধুনীয়াকৈ গুচি যায়। এইটো ঠাণ্ডা হ'লে খাই বেছি ভাল লাগে। অকণমান ঠাণ্ডা আৰু একেবাৰে মানে খুবো ঠাণ্ডা নহয়, অলপ ঠাণ্ডা হ'লে খাই ভাল লাগে। এয়া আমাৰ হৈ গ'ল মহুৰা পিঠা। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবচোন কেনেকুৱা পালে ভিডিঅ'টো। আজিলৈ ইমানতে ৰাখিছোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত